নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ এযোৰ কাপোৰ য়েলো কালাৰৰ। এইযোৰ হৈছে পলি পাটৰ আৰু এইযোৰত মই কেইটামান ময়ূৰ আঁকিম। মানে চাদৰখনৰ যিখিনি ফ্ৰণ্ট সাইড থাকিব সেইখিনিত মই তিনিটাকৈ দুটা ফালত আঁকিছোঁ আৰু বাকিখিনি ময়ূৰৰ পাখি দিম গোটেই চাদৰখনত আৰু মেখেলাখনতো তেনেদৰে ময়ূৰৰ পাখিয়ে দিম। ফাৰ্ষ্টতে মই এনেকৈ তলত কাগজখন পাৰি লৈ ময়ূৰটো আঁকি লৈছোঁ। তেতিয়া গোটেইকেইটা ময়ূৰ একে জোখৰে হ'ব, সেইকাৰণে এনেদৰে মই এটা ময়ূৰ আঁকিলোঁ আৰু তিনিটা আঁকিম। মানে দুটা ফালত মুখামুখিকৈ থকাকৈ এনেকৈ টোটেল 6টা ময়ূৰ আঁকিম। অকল বুকুৰ ফালে মানে ফ্ৰণ্ট ছাইডটোত এই ময়ূৰকেইটা দেখা যাব। এয়া এটা আঁকি হৈ গ'ল আৰু এনেকৈ ছেকেণ্ডটো অলপ আগুৱাই এনেকৈ আঁকিম আৰু গোটেই চাদৰখনত মানে যিখিনি আপোনাৰ আঁচল থাকিব, আঁচলত থাকিব ময়ূৰৰ পাখি। এইখন হৈছে মেখেলা। এইখন মেখেলাত মই ভাবিছোঁ একদম তলৰ ছাইডত চাৰিটা পাখি দিম। তলৰ যিখিনি ভাগ কৰা দেখিছে আপুনি, 4ডাল লাইন, ইয়াত এটা দিম, ইয়াত এটা, ইয়াত আৰু এনেকৈ তাৰে ওপৰে 3টা দিম। টোটেল পিছফালে আগফালে আমি ময়ূৰৰ পাখি আঁকি দিম। এয়া এনেদৰে মই আঁকি ল'লোঁ। এতিয়া ব্ৰাছৰ সহায়েৰে ৰাণী কালাৰ ইউজ কৰিছোঁ মই ময়ূৰৰ পাখিটোত, আৰু বাকী যিখিনি মাজে মই এটা এৰি থৈ গৈছোঁ পাখি, সেইকেইটাত ব্লেক কালাৰ ব্যৱহাৰ কৰিম। মোৰ এইযোৰ কাপোৰ বনাওঁতে কমেও 2 সপ্তাহ লাগিছে। আপোনালোকে ব্ৰাছ নিজে যিটো ইউজ কৰি ভাল পায় সেইমতে ব্ৰাছ ইউজ কৰিব পাৰে। ইয়াত কোনো মানে ইমান নম্বৰৰে ব্ৰাছ ইউজ কৰিব লাগিব বুলি কথা নাই। মই অলপ সৰু সাইজৰ ব্ৰাছ ইউজ কৰি ভাল পাওঁ, সেইকাৰণে সৰু ব্ৰাছ ইউজ কৰিছোঁ। আৰু সৰু যিবিলাক মানে কালাৰ কৰিব লাগে সেইবিলাকত সৰু ব্ৰাছ ইউজ কৰিলে বেছি ভাল হয়। এইযোৰ হৈছে মোৰ সম্পূৰ্ণ কাপোৰযোৰ। মানে কেনেদৰে মই ময়ূৰকেইটা আঁকিছিলোঁ আপোনালোক দেখুওৱা হোৱা নাছিল। সেয়া আধা কৰা হৈছে, আঁচলটো এটা ছাইডৰ হৈছে। আৰু এইযোৰ হৈছে মোৰ সম্পূৰ্ণ চাদৰখন, আৰু মেখেলাখনো এনেদৰে কৰিছোঁ, ছেইম কালাৰ ইউজ কৰিছোঁ।